welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube channel মালতা ব্লগলৈ স্বাগতম জনাইছো। আৰু ইফালে আমি হাজি কাছি পূজা চাব যাব ওলাইছো। ইফালে হাজবেণ্ড, এইফালে মোৰ বেটা। আমি ক'ত যাম? পূজা চাব পূজা চাব যাম। পূজা চাব যাম। পূজাত কি কৰিবা তুমি? কি খাবা? কাম কৰিব বোলে পূজাত বোলে কাম কৰিবহি। প্ৰসাদ খাব লাগিব আৰু প্ৰসাদ খাব লাগিব। আৰু কি কৰিবা? আৰু বেলুন নিকিনা? বেলুন কিনিব লাগিব। এতিয়া আমি পিপিক ল'ম গাড়ীত, তাৰ পাছত আমি পূজা চাব যাম। বাই কৈ দে, বাই। পূজাত লগ পাম। আমি এয়া আহি পালোঁ পূজাত। কাইগুচি বজাৰৰ পূজা এয়া। ইয়াতে পুষ্পাঞ্জলি দিয়া হ'ব ইয়াতে এইবাৰ। আমাৰ ইহঁতে যাব, মই নাযাওঁ। মই দূৰৰ পৰাই সেৱা কৰিম। মই আগতে মা অষ্টমীত মই সংকল্প মন্ত্র পাঠ কৰিম, তাৰপিছতে নারায়ণী নমস্তুতে নমঃ ব্রহ্মণ্যদেবায় গোব্রাহ্মণ হিতায় চ জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। গুরু ব্রহ্মা গুরু বিষ্ণু গুরুদেব মহেশ্বর গুরু সাক্ষাৎ। এয়া আমি গড়াল ভটাপাৰাৰ মন্দিৰত আহিছোঁ। মই ইয়াতে আহি পোৱাই নাছিলোঁ। তোমাৰ ঘৰৰ ওচৰতে হয়, কিন্তু আহি পোৱা নাছিলোঁ। এইবাৰে ফাৰ্ষ্ট আহিলোঁ। ভাল লাগিছে আহি। এইটো বছৰ মোৰ বাৰ লাষ্ট দুৰ্গা পূজা। ইয়াতে লাষ্ট আৰু গুৱাহাটীত হ'ব। মোৰ বা বেচেৰীজনী, তাইৰ বিয়া আহি আছে 10 অক্টোবৰত। অহা বছৰ তাই নিজৰ হাজবেণ্ডৰ ঘৰৰ পৰা দুৰ্গা পূজা চাব। তো আপোনালোকে বিয়াৰ ব্লগ চাব নাপাহৰিব। আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থৈ দিয়ক। তেতিয়াহ'লে নটিফিকেশ্যন যাব আপোনালোকে সোনকালে। আৰু গৈ আছোঁ, কিন্তু অলপ জিলাপি খাম। ঘৰত গৈ লগ পাম আপোনালোকক, ঠিক আছে? আৰু সকলোকে হেপী দুৰ্গা পূজা। জিলাপি খুৰমা নাখালে আৰু কি পূজা চাবা, সেইকাৰণে খুৰমাটো খাই লওঁ। বিয়াৰ কাৰণে দৰাৰ আংঠি আহি গ'ল। আমাৰ দৰে মানুহ আৰু ক'তনো সোণাৰ চেন দিব পাৰিব, তো ৰূপাৰ চেনে সৰু কৰি এটা খাই আহি মাহঁতৰ ঘৰত সোমালোঁ। মই চেঞ্জ কৰি ল'লোঁ। চেঞ্জ কৰি অলপমান নাস্তা পাতি খাই এতিয়া আৰু বেক টু হোম। আৰু গধূলি চাওঁ কি কৰোঁ, যাব পাৰোঁ আৰু নাযাবও পাৰোঁ। তো চাই থাকিব ভিডিঅ'টো। যদি গধূলি যাওঁ তেন্তে, যদি পূজা চাব যাওঁ তেন্তে আপোনালোকক দেখাই থাকিম। তো চাই থাকিব ভিডিঅ'টো। এয়া VIP দুৰ্গা পূজা চাব আহিলোঁ। তো চাই থাকক আপোনালোকেও কি দেখাব পাৰোঁ মই। তো চাই থাকক দেই। বহুত জাম হৈছে আৰু গাড়ী থ'ব জাগা নাই। বাপৰে বহুত
ভিৰ হৈছে, সোমাব জেগা নাই। আমাৰ বেটাক চাওকচোন, তাক খালি গাড়ী লাগে, গাড়ী দোকান দেখা পায়ে পাপাকক লৈ গৈছে টানি টানি। গাড়ী লাগে তাক, ধেৰ গাড়ী আছে তাৰ, তথাপিও তাক গাড়ীয়ে লাগে। আৰু ঘৰ আহি নাপাওঁতে ভাঙিব গাড়ী। উঠ খচি পুৰা কাপোৰ নষ্ট হৈ গ'ল। এইবাৰ তেনেকৈ ক'তো পুজা চাব যোৱা নাই। কাহিকুছিত চালোঁ আৰু ভিআইপিত চালোঁ। বাচ্ছা লৈ পেলাই নোৱাৰিতো এনেকৈ ঘূৰি ফুৰিব নোৱাৰি। অলপমান গাও অসুখ হৈ আছে, তো তাৰ কাৰণে ইয়াতে মিছনত, ৰামকৃষ্ণ মিছনত অলপ টাইম বহিলোঁ। ঘৰত খেলবা, ঘৰত খেলবা। খোৱা মিঠা খোৱা। জেকেট টেকেট কাপোৰ চাপোৰ চব খুলি দিছে। গৰমতে ব'লা। দাদা আৰু বাটোক বাই দিয়াচোন, দাদা আৰু বাটোক। হিৰো, আমাৰ হিৰো বিৰাট বদমাছ হৈ গৈছে। বাই বাই, যোৱা। আমি গ'লো, আমি গাড়ীত গ'লো, তুমি যোৱা। পূজাত উঠা কেইখনমান ফটো দি দিছোঁ আমাৰ হিৰক চাওক। তো পূজা কোনে কোনে চালে
ক'ত চালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ, গুড নাইট।